নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰত আকৌ নতুন এটা ইনফৰমেশ্যন লৈ আহিছোঁ। এই ইনফৰমেশ্যন আপোনালোকৰ যিসকলে RRB Group D 2019 চনত এপ্লাই কৰি 2022 আগষ্ট মাহত এক্সাম দিছিল আৰু এক্সামত ক্লিয়াৰ কৰিব নোৱাৰিলে সেইসকল কেণ্ডিডেটৰ কাৰণে একচুৱেলি এইটো ইনফৰমেশ্যন। RRB ফালৰ পৰা এটা ইনফৰমেশ্যন ওলাইছে, যিসকল কেণ্ডিডেটে পাছ নকৰিলে সেইসকলৰ এপ্লিকেশ্যন ফি ৰিফাণ্ড কৰাৰ বাবে RRB ফালৰ পৰা 13 এপ্ৰিলৰ দিনা এটা নটিফিকেশ্যন ওলাইছে। যিসকল কেণ্ডিডেটে পাছ নকৰিলে সেইসকল কেণ্ডিডেটক এপ্লিকেশ্যন ফি ৰিফাণ্ড কৰা হ'ব বুলি। তেন্তে ৰিফাণ্ড পাব বিচাৰিলে আপোনালোকে 30 এপ্ৰিলৰ ভিতৰত RRB ৱেবছাইটটোত গৈ বেংক একাউণ্ট ডিটেইলছ ছাবমিট কৰিব লাগিব। তেন্তে কেনেকৈ ছাবমিট কৰিব ভিডিঅ'টো আপোনালোকে চাওক। ফাৰ্ষ্ট আপোনালোকে যদি ৱেবছাইটত যায় তেতিয়াহ'লে এনেকৈ ফেজটো দেখাব। প্ৰথম দিয়া আছে আপোনালোকৰ নটিফিকেশ্যনটো, ছেকেণ্ডত আপোনালোকে যদি ক্লিক কৰে তেতিয়াহ'লে বেংক ডিটেইলছ কেনেকৈ দিব লাগে ওলাই আহিব। যদি ছেকেণ্ডত আপোনালোকে ক্লিক কৰে তেতিয়াহ'লে এনেকৈ আহিব, ৰেজিষ্ট্ৰেশ্যনৰ নাম্বাৰ আৰু আপোনালোকৰ ডেট অফ বাৰ্থ আৰু চিকিউৰিটি যি দিয়া আছে সেইখিনি আপোনালোকে ইয়াত দিব লাগে। এতিয়া ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকৰ হয়তো মনত নাথাকিব পাৰে, কাৰণ 2019 চনৰ আকৌ 22 চনৰ এই আগষ্ট মাহতে এক্সাম দিয়া আৰু ৰিজাল্টটো অক্টোবৰতে ওলাইছিল। তো হয়তো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নাথাকিব পাৰে। ওপৰত পৰ্গত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বুলি দিয়া আছে, আপোনালোকে দেখিয়ে পাইছে ৰঙাকৈ। সেইখিনিত আপোনালোকে ক্লিক কৰক, আপোনালোকৰ এনেকৈ ওলাব পৰ্গত ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ ওপৰত এনেকৈ ওলাব। তাৰপিছত আপোনালোকক সুধিব ৰেলৱে নেম, আপোনালোকে কোনটো ছাইডৰ পৰা দিছিলে। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰত ৰেলৱে, মই গুৱাহাটীৰ পৰা বুলি দিছোঁ, আপোনালোকে কোনটো ছাইডৰ পৰা দিছিল তেনেকৈ আপোনালোকে দি ল'ব। তাৰপিছত নেম আপোনাক সুধিব, আপোনালোকে লিখি ল'ব, ইয়াত ডেট অফ বাৰ্থ সুধিব, মোবাইল নাম্বাৰ সুধিব, তাৰপৰা চিকিউৰিটি ফ্ৰেঞ্চ যি দিয়া আছে সেইখিনি ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন আইডিটো ওপৰত আহি যাব এনেকৈ। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পোৱাৰ পিছত আপোনালোকে ইয়াত আকৌ লগ ইন কৰিব, ডেট অফ বাৰ্থ আপোনাৰ চিকিউৰিটি কোড সেইখিনি দিয়াৰ পিছত আকৌ ছাবমিট কৰিব। ছাবমিট কৰাৰ পাছত এনেকৈ আহিব, ইয়াত দিয়াই আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এপ্লিকেশ্যন নেম, সেইবোৰ অট'মেটিকেলি ওলাই আহিব আৰু কিমান আপোনালোকে ৰিফাণ্ড পাবগৈ, আপোনালোকৰ কিমান ফি আছিলে অলৰেডি ইয়াত ওলাই থাকিব। তাৰপাছত আপোনালোকে তলত গ'লে বেংক একাউণ্ট দিবলৈ আহিব, এনেকৈ একাউণ্ট হোল্ডাৰ নেম, একাউণ্ট নম্বৰ, IFC কোড আৰু নেম অফ দ্য বেংক সেইখিনি দিয়াৰ পিছত আপোনালোকে ইয়াত কনফাৰ্ম কৰি ল'ব, এই বক্সত ক্লিক কৰি দিব আৰু ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত আপোনালোকৰ এনেকৈ একনলেজমেণ্ট আহিব, হয়তো আপোনালোকে ডাউনলোড কৰিও ৰাখিব পাৰিব, নহ'লেও একো নাই, আপোনালোকৰ অলৰেডি বেংক ডিটেইলছ দিয়া হৈছে তেতিয়াহ'লে হৈ গ'ল আপোনালোকৰ। চ' পইচাটো লগে লগে নোসোমাব, আপোনালোকৰ 30 এপ্ৰিলৰ পাছতেহে আহিব আপোনালোকৰ। ঠিক আছে, আপোনালোকৰ এনেকুৱা ইনফৰমেশ্যন পাবৰ কাৰণে মোৰ চেনেলটো লাইক এণ্ড কমেণ্ট দিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।